সকলোকে মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। নতুন এটা ইউটিউব চেনেল খুলিলোঁ, যিহেতু মাজে মাজে ভিডিঅ' দিওঁ। এটা ভিডিঅ' দিয়া আছে, আপোনালোকে সকলোৱে চাব চেনেলটো আৰু সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। বাকী আজি সৰুকৈ ব্লগ এটা লৈ বনাম, আপোনালোকে চাব মিনি ব্লগ। তাকে বৰ্তমান এতিয়া ওলাই ল'লোঁ, ফুৰিবলৈ যাম। যিহেতু এতিয়া পিছত কাপোৰ কানি পূৰা পেক কৰি থকা হৈছে, বেছি দূৰ নহয়, টেঙাখাত যাম। তাকে বহুত দিনৰ মূৰত যাম, এবছৰৰ মূৰত যাম। বিহুত যাম বুলি ভাবিছিলোঁ, কিন্তু যোৱা নহ'ল, সেইটো কাৰণে আজি ওলাইছোঁ। কিন্তু এতিয়া ওলাই ৰেডি হৈ গ'ল, কিন্তু যাবহে লাগে, কাৰণ বৰষুণটো ইমান জোৰকৈ দি আছে নহয়। এতিয়া বৰষুণটো এৰক, তাৰপিছত যাম লাহেকৈ। ভিডিঅ'টো চাই দিব সকলোকে। দুটাই এনে বহি আছোঁ মই বিচনাতে, বৰষুণটো এৰিব যাম কৰি আধা ঘণ্টামান হৈ গ'ল। বৰষুণটো দিয়ে আছে, এৰা নামেই নলয়। কি হ'ব এতিয়া, যদি নেৰে ছাতি লৈহে যাব লাগিব, উপায়টো নাই। দি আছে, এৰাই নাই। কি কৰিব, বৰষুণটোলৈ ৰখি থাকিব নোৱাৰোঁ। যিহেতু ছাতিটোৱে লৈ ল'লোঁ, এটা ছাতি লৈ আহিলোঁ ঘৰৰ পৰা। বাকী বৰ্তমান এতিয়া ওলাই গৈ আছোঁ আৰু। বাকী মেইন পকা ৰাস্তালৈ পামগৈ, অলপ আছে। যিহেতু নিজৰ বাহন নাই ন, সেইটো কাৰণে লাহে গাড়ীতে যাব লাগিব। বেছি দূৰ নহয়, 2 ঘণ্টামান লাগিব। গৈ থাকোঁ এনেকৈ। বাকী দুলীয়াজান আহি পালোহি। আমি ঘৰৰ পৰা ওলাই আহোঁতে আমাৰ গাঁৱৰ দাদা এজনক লগ পালোঁ। সি দুলীয়াজান আহিছিলে, তাৰ গাড়ীতে উঠি আহিলোঁ। ভাড়াটো বাচিলে আৰু। আমি গাড়ী যাবলৈ চাৰিআলি পালোহি। এতিয়া জাষ্ট গাড়ীখন আহিছোঁ। ভাল বনাই সেইফালে আহি যাওঁ থানাখনত। গাইছ বৰ্তমান এতিয়া চাৰিআলি পালোহি। ৰাতিপুৱাৰ পৰা ভাত খাইছিলোঁ, ভোক লাগিলে, 12টা বাজিলে। চাহ খাবলৈ চাৰিআলি থানাখনৰ ওচৰতে আছে হোটেলখন। কি পাওঁ চাই লওঁ। বহুত দিন হ'ল গাখীৰ চাহ পোৱা নাই, গাখীৰ চাহ খাবলৈ। বাকী মিঠাই কি পাওঁ চাই লওঁ। পালোহি, গাড়ীৰ পৰা নামিলোঁ। চাৰিআলিত নামি দিলোঁ, তাত অলপ বজাৰ কৰিবলগীয়া আছিলে। তাকে এতিয়া মিঠাতেল, পিঁয়াজ কি কি আনিব দিছিলে, লৈ গৈছোঁ। বাকী এইফালে খোজকাঢ়ি গৈ আছোঁ এতিয়া। বহুত দূৰ খোজকাঢ়িব লাগিব, 3 কিলোমিটাৰমান খোজকাঢ়ি যাব লাগিব, কাৰণ ভেকুলাজানত টমটম এখনো নাই। গতিকে বৰ্তমান কালি বৰষুণ দিলে সম্ভৱ চব বেটেৰী ডাউন, ঘৰত শুই আছে চাগে টমটমখন। মানুহ শুই আছে, টমটমখনো শুই আছে। চাৰ্জ নাই, কাৰেণ্টো নাই। বাকী কি ক'ব আৰু, এনেকুৱা জেগা নহয় এডোখৰ টমটম এখনো নাথাকে অ'। ঘপককৈ যদি বৰষুণ দি দিয়ে গ'ল আৰু। বাকী একেবাৰে ঘৰত পাই গ'লে দেখাম, ভিডিঅ'টো চাই যাব। অলপমান আছে, পূৰা খোজকাঢ়ি ভাগৰ লাগি গৈছে। বেছি দূৰ নাই, পামগৈ, অলপ আছে। তাকে ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিওঁ। বাকী আৰু ঘৰত গৈ নেদেখাওঁগৈ। অলপ ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা অন্য ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই।